Law of Attraction বিশ্ববিখ্যাত সমাজ সংস্কাৰক মটিভেশ্যনেল স্পিকাৰ তথা বিখ্যাত আধ্যাত্মিক গুৰু ডক্টৰ ৱাৰ্নি বিন ডায়াৰৰ কথাৰে বিন ডায়াৰে চেঞ্জ ইয়'ৰ থট চেঞ্জ ইয়'ৰ লাইফ নামৰ গ্ৰন্থত কৈছিল, যদি মই কওঁ আপোনাৰ চিন্তাধাৰা আপোনাৰ বাস্তৱতাক গঢ়ে, যদি মই কওঁ আপোনাৰ বিচাৰৰ শক্তিয়ে আপোনাৰ টকা পইচা, জীৱনৰ জীৱিকা, সম্বন্ধ আৰু আপোনাৰ জীৱন ধাৰণ প্ৰণালী সলাব পাৰে, তেন্তে আপুনি ইয়াক মানি ল'বলৈ প্ৰস্তুত নে? যি বিষয়ে বাস্তৱ আৰু বিজ্ঞানসন্মত দৃষ্টিভংগীৰে ব্যাখ্যা কৰিছে বিশ্ববিখ্যাত আধ্যাত্মিক গুৰু ডক্টৰ ৱাৰ্নি বিন ডায়াৰে। তেখেতৰ বিখ্যাত গ্ৰন্থ বেষ্ট চেলাৰ কিতাপ চেঞ্জ ইয়'ৰ থট চেঞ্জ ইয়'ৰ লাইফত কৈছে, আপুনি আপোনাৰ ভাগ্য নিজে গঢ় দিব পাৰে। সেয়া সম্ভৱ কেৱল আপোনাৰ বিচাৰধাৰাৰ পৰিৱৰ্তনৰ দ্বাৰাহে। এই চিন্তাধাৰাক তেখেতে ল' অফ এট্ৰেকশ্যন অৰ্থাৎ আত্ম আকৰ্ষণ সূত্ৰ নামেৰে জনাজাত বা বিখ্যাত। তেখেতে 40খনতকৈ অধিক ৱৰ্ল্ড বেষ্ট চেলাৰ কিতাপ প্ৰকাশ কৰিছিল। তেখেতৰ আন এখন বিখ্যাত গ্ৰন্থ হ'ল দ্য পাৱাৰ অফ ইণ্টেনশ্যন অৰ্থাৎ ইচ্ছা শক্তি। ইয়াত তেখেতে উল্লেখ কৰিছে আপোনাৰ ইচ্ছা শক্তিয়ে আপোনাৰ আকাংক্ষা পূৰণ কৰিব পাৰে। তেখেতে প্ৰসিদ্ধ বাক্যত কৈছে, ইউ ডণ্ট এটেক হোৱাট ইউ ৱান্ট, ইউ এটেক হোৱাট ইউ আৰ। ইয়াৰ তাৎপৰ্য হ'ল আপুনি যি বিচাৰে এই বিশ্বব্ৰহ্মাণ্ডই আপোনাক তেতিয়াহে দিব যেতিয়া আপুনি অন্তৰেৰে তেনে হ'ব বিচাৰে। উদাহৰণস্বৰূপে, যদি আপুনি ধনী হ'ব বিচাৰে কিন্তু ভিতৰি ভিতৰি আপুনি ভয় কৰে, তেনে হোৱা সম্ভৱনে বুলি, অৰ্থাৎ আপোনাৰ মনত সন্দেহ জন্ম হয়, যাৰ বাবে আপুনি বিচৰাটো মহাজাগতিক প্ৰাণ শক্তিয়ে নিদিয়ে। ঠিক সেইদৰে শিক্ষা, সম্বন্ধ, কেৰিয়াৰ বা অন্যান্য দিশতো আপোনাৰ মনত যদি সন্দেহ বা ভয়ভাৱৰ উদয় হ'লে আপোনাৰ ভাৱনাৰ তাৎপৰ্যই মহাজাগতিক তৰংগই আকৰ্ষণ কৰে, যাৰ বাবে আপোনাৰ ভাৱধাৰাৰ বাবেই এই বিশ্বব্ৰহ্মাণ্ডই আপোনাৰ ইচ্ছা পূৰণ নকৰে। কিয় জানে? যদি আপুনি অভাৱ বুলি, নাই বুলি, নোৱাৰো বুলি, জটিল বুলি, কঠিন বুলি যিমানেই মনত ভাবিব, আপোনাৰ সেই ভাৱনা তৰংগ ৰূপত বিশ্বব্ৰহ্মাণ্ডত প্ৰতিফলিত হ'ব। ইয়াৰ বিপৰীতে আপুনি যদি নিজৰ সকলো অভাৱ, অভিযোগ, কঠিনতা, জটিলতাক ত্যাগ কৰি নিজক এজন যোগ্য, সফল, সাৰ্থক আৰু শক্তিশালী বুলি অনুভৱ কৰে আৰু দৃঢ় আত্মবিশ্বাসেৰে সকলো কাৰ্য সম্পাদন আপোনাৰ বাবে সম্ভৱ বুলি ভাবে, তেন্তে সেই ভাৱনাৰ শব্দৰ তৰংগ বা ভাৱনাৰ কম্পন মহাজাগতিক প্ৰাণ শক্তি বা ইউনিভাৰ্চেল লাইফ ফ'ৰ্চে বা বিশ্বব্ৰহ্মাণ্ডই গ্ৰহণ কৰে আৰু সেইমতে এই তৰংগ আকৰ্ষিত কৰিব পাৰে। অৰ্থাৎ আপুনি যি ভাবে, আপোনাৰ অসীম বুদ্ধিমত্তা অৱচেতন মস্তিষ্কই তাক গ্ৰহণ কৰে বা কৰিব পাৰে আৰু আপুনি আগতে ভবা কঠোৰতকৈ কঠোৰ কামো সহজ হৈ পৰিব পাৰে। এই তত্ত্ব কোৱাণ্টাম ফিজিক্সৰ তত্ত্ব। ইয়াত সম্পূৰ্ণ বৈজ্ঞানিক বিশ্লেষণ আছে। আহক আমি আজিৰ খণ্ডত আলোচনা কৰোঁ কেনেকৈ শব্দ তৰংগ শক্তিলৈ ৰূপান্তৰিত হয় আৰু সেই শক্তি কেনেকৈ বিশ্বব্ৰহ্মাণ্ডই আকৰ্ষণ কৰে সেই কথা আলোচনা কৰোঁ। এইখিনিতে এটা কথা মনত ৰাখিব যে এই ব্ৰহ্মাণ্ডই শব্দ বুজি নাপায়, কেৱল কম্পন তৰংগহে বুজি পায়।
কাৰণ ল অফ এট্ৰেকশ্যন বা আকৰ্ষণ সূত্ৰ কোনো অন্ধবিশ্বাস বা চমৎকাৰ নহয়। ই মধ্যাকৰ্ষণিক শক্তিৰ দৰে সত্য। কোৱাণ্টাম ফিজিক্সৰ মতে এই ব্ৰহ্মাণ্ড কেৱল পদাৰ্থৰে গঠিত নহয়, ইয়াত এক অদৃশ্য শক্তি আছে যাক ইনৰ্মাছ এনাৰ্জি ফিল্ড বুলি কোৱা হয়। যেতিয়া আপুনি কিবা এটা কথা ভাবে তেতিয়া সেই বিচাৰ আপোনাৰ মগজুৰ পৰা বিদ্যুৎ চুম্বকীয় শক্তিৰ দ্বাৰা বহিৰ্জগতলৈ যায় বা সংকেতৰ তৰংগৰ সৃষ্টি হয়। আৰু সেই সংকেতৰ কম্পন তৰংগই আপোনাৰ আৱেগক জাগ্ৰত কৰে আৰু আপোনাৰ ভিতৰত এক বিশেষ ধৰণৰ শক্তিৰ উৎপন্ন কৰে। অৰ্থাৎ আমাৰ ভাৱধাৰাই আমাৰ আৱেগ আৰু আমাৰ আৱেগেই আমাৰ শক্তি উৎপাদক বা শক্তি পৰিচালক আৰু আমাৰ সেই শক্তিয়ে আমাৰ জীৱনৰ আকাংক্ষাত আকৰ্ষণ কৰিব পাৰে। সেইবাবে আপোনাৰ চিন্তাধাৰাত অভাৱতকৈ পৰ্যাপ্ততা, দোষাৰোপতকৈ কৃতজ্ঞতা আৰু বিকৰ্ষণতকৈ আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰক। তেতিয়াহে বুজি পাব ল অফ এট্ৰেকশ্যন বা ল অফ এট্ৰেকশ্যনৰ কম্পনত বা কম্পনাংক শক্তি বা শব্দ তৰংগৰ শক্তি। পৰৱৰ্তী খণ্ডলৈ অপেক্ষা কৰক অধিক জানিবলৈ। ধন্যবাদ।